ৰেবতী ফুকন নিখোজৰ 20 দিন এখোজ আগবাঢ়িল অসম আৰক্ষীৰ তদন্ত ক'ত কেনে পৰিস্থিতিত ৰাখিছে পক্ষাত ফুটবলাৰ তথা পৰেশ বৰুৱাৰ বাল্যবন্ধু ৰেবতী ফুকনক কাৰো হাতত নাই কোনো তথ্য 20 দিন অতিক্ৰম হল ৰেবতী ফুকন নিখোজ হোৱাৰ এনে সময়তে আহিছে এক নতুন তথ্য এখোজ আগবাঢ়িল অসম আৰক্ষীৰ তদন্ত আৰক্ষীয়ে এটা নতুন এংগলত ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছে মই ভাবো যে তেখেতৰ ক্লোজলি মুভমেণ্টটো কোনোবাই মনিটৰ কৰিছে বিশেষ ব্যক্তিৰ গোট জড়িত আৰক্ষীয়ে লাভ কৰিছে তথ্য কিন্তু এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰিব বিচৰা নাই আৰক্ষীয়ে ইফালে দীৰ্ঘদিনৰ পৰা অসুস্থ ৰেবতী ফুকন কেনে পৰিৱেশত বা কেনে অৱস্থাত আছে তাক লৈ সন্দিহান পৰিয়াল কিয়নো ফুকন মধুমেহ হৃদৰোগত আক্ৰান্ত তেখেতৰ ডায়েবেটিছ আছে যোৱা 25 বছৰ পৰা তেখেতে ডায়েবেটিছৰ মেডিচিন লৈ থাকে আৰু হাৰ্ট ব্লকেজৰ কাৰণে তেখেতে মেডিচিন লৈ থাকে ষ্ট্ৰোক যেতিয়া হৈছিলে তেতিয়াও ব্ৰেইনত আপোনাৰ 13টামান স্পট পৰিছিলে যি ধৰি 20 দিন হ'ল যিটো ষ্ট্ৰেছত তেখেত বা আছে চাগে সেই ষ্ট্ৰেছত তেখেতৰ হেল্থটো বহুতেই বেয়া হ'ল চাগে পৰিয়ালৰ আশা চৰকাৰে আৰক্ষীয়ে কম দিনৰ ভিতৰত সুস্থ শৰীৰেৰে আনিব ৰেবতী ফুকনক কেমেৰা পাৰ্চন অনুপ হালৈৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট